বড়ো জনগোষ্ঠী তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয়নে? মিচিঙে মিচিং বুলি ক'ব। এই স্বৰবাসীয়েহে অসমীয়া বুলি ক'ব। মানে এই অসম সাহিত্য সভাৰ সভাপতি যিগৰাকী ইতিমধ্যে অসমীয়া ভাষাক লৈ যি ধৰণৰ মন্তব্য আগবঢ়াইছে যে বড়ো আৰু মিচিংসকল অসমীয়া ভাষা তেওঁলোকে আচলতে মান্যতা নিদিয়ে বা তেওঁলোকে নিজকে অসমীয়া বুলি ক'ব নোখোজে বুলি যে কৈছে, এই মানুহজনক অতি শীঘ্ৰে আচলতে অসম সাহিত্য সভাৰ সভাপতিৰ পদবীৰ পৰা অতি শীঘ্ৰে আচলতে বৰ্খাস্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। তেওঁ অসম সম্পৰ্কে তেওঁৰ আচলতে ধাৰণা নাই। আজি অসম বুলি ক'লে আপোনালোকে জানে অসম শব্দটোৱে আচলতে অসমীয়া বা গোটেই এই অসমখনৰ মূল কথাটোক আচলতে পৰিচয় বহন কৰি আহিছে। অসম মানে কি? অসম মানে আপোনালোকে নিশ্চয় জানে ইয়াতে বৈচিত্ৰতাৰ কথা আহিছে। অসম সমান নহয়, ইয়াত সকলো জাতি জনগোষ্ঠীৰ কথা আহিছে। আজি অসমত আপোনালোকে জানে যে ইয়াত শ্ৰীমন্ত শংকৰদেৱে কোনবিলাক কথা কৈছিলে যে অনৈক্যৰ মাজত ঐক্য, সেই কথাটো শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী যে অসমত বসবাস কৰি আহিছে, ইয়াত মিচিঙে হওক, বড়োৱে হওক, ৰাভাই হওক, তিৱাই হওক, কোচে হওক, কলিতাই হওক, ডিমাচাই হওক, যোনেই নহওক, এই যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বৈচিত্ৰতাটো যে আছে, সেই কথাটোকে আজিৰ দিনটোলৈকে বসন্ত গোস্বামী নামৰ মানুহজনে বুজি পোৱা নাই। ইয়াত 600 বছৰ আগতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন সমাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিব খুজিছিলে, সেই 600 বছৰ আগতে যি আচলতে শ্ৰীমন্ত শংকৰদেৱে আমাক দেখুৱাই থৈ গৈছিলে, যি আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে, তাৰ বিৰুদ্ধে আজি অসম সাহিত্য সভাৰ সভাপতিজনে অৱস্থান কৰিছে। আজি অসমীয়া ভাষা মিচিংসকলে নকয় বুলি কৈছে তেওঁ। এইটো কেনেকুৱা ধৰণৰ কথা কৈছে? প্ৰতিটো লোকপিয়লত মিচিংসকলে আচলতে অসমীয়া ভাষাক স্বীকৃতি প্ৰদান কৰিছে আৰু লোকপিয়লত সদায় অসমীয়া ভাষা মিচিংসকলে ব্যৱহাৰ কৰি আহিছো বুলি আচলতে প্ৰতিটো লোকপিয়লত কৈ আহিছে। গতিকে এই মুহূৰ্তত মিচিঙে অসমীয়া নকয় বুলি ক'লে কোনোবাই মানি ল'ব নেকি? সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক। মই মিচিং হ'ব পাৰোঁ, প্ৰথম মই মিচিং, তাৰ সমান্তৰভাৱে অসমীয়া, তাৰ পাছত আমি ভাৰতীয়, তাৰ পাছত আমি বিশ্ব নাগৰিক। সেইটোহে কনচেপ্ট। ইয়াত সংকীৰ্ণ মনোভাৱ এটা লৈ অসমখনক ভাগ ভাগ কৰাৰ যি ধৰণৰ আচলতে মানসিকতা একাংশই মেইন ষ্ট্ৰীম মানুহ আচলতে গঢ়ি উঠিছে তেওঁলোকৰ মগজত, সেইবিলাক পৰিত্যাগ কৰক। আজি আপোনালোকৰ নিচিনা মানুহৰ কাৰণে এই মেঘালয় আৰু অৰুণাচল প্ৰদেশ আমাৰ পৰা ছেপাৰেট হৈছে। আপোনালোকে কৈছে সেই সময়ত, আপোনালোকৰ নিচিনা একাংশ মানুহে কৈছে যে অসমীয়া ভাষাহে ব্যৱহাৰ কৰিব পাৰিব, নিজৰ যি আচলতে নিজৰ জাতিটোৰ যিটো ভাষা, সেই ভাষাটো পৰিত্যাগ কৰিব লাগে। সকলোৱে নিজৰ নিজৰ মানে স্বকীয়তাটো পৰিত্যাগ কৰি অসমীয়া হ'ব লাগে বুলি যিটো কৈছে, তেতিয়া অসমৰ পৰিচয়টোৱে নাথাকিব দেখোন। ডাইভাৰ্চিটি যিটো কথাটো কৈছে, এটা বহুত ডাঙৰ বিষয়। আপোনালোকে ঢুকি পাইছে নাই নাজানো। বৈচিত্ৰতা বস্তুটো যদি বুজি নাপায়, তেনেহ'লে অসমীয়া আপুনি কেনেকৈ হ'ল? অসমৰ জাতি জনগোষ্ঠীৰ প্ৰতি যদি আপোনালোকৰ কোনো ধৰণৰ আচলতে দায়বদ্ধতা নাই, আপুনি যদি একোৱে বুজিয়ে নাপায়, আমাৰ অসমত থকা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যদি নিজস্ব কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য যদি নাথাকে, তেনেহ'লে কিহৰ অসম এইখন? সেই কথা বতৰাবিলাক আপোনালোকে বুজি পাব লাগিব। তাৰ সমান্তৰালভাৱে আমি এটা কথাই ক'ম, অসম সাহিত্য সভাৰ নিচিনা মজিয়াত থাকি এগৰাকী সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে যি ধৰণৰ মন্তব্য আগবঢ়ালে যোৱাকালি বড়ো আৰু বিশেষকৈ মিচিংসকলক টাৰ্গেট কৰি, এই কথা কোনো কাৰণতে আমি সমৰ্থন কৰিব নোৱাৰো। গতিকে আমি পুনৰ দাবী উত্থাপন কৰিছো, এই মানুহজনক অতি শীঘ্ৰে অসম সাহিত্য সভাৰ সভাপতিৰ মজিয়াৰ পৰা তেওঁক বৰ্খাস্ত কৰিব লাগে। সেইটো স্পষ্ট কৰি দিছো।